Good morning and welcome back to my channel. নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আছো এতিয়া নুনমাটিত আৰু মানে কি হ'ল কথাটো এজন ল'ৰা আহিছিলে মোৰ গাড়ীত। ল'ৰাজনে বেগটো এৰি থৈ গ'ল তেখেতে। বেগত বোলে কিবা ইম্পৰ্টেণ্ট ডকুমেণ্টছ আছিলে, গুৱাহাটী কলেজত বোলে তাৰ এডমিশ্যন আছে আজি। এইটো বেগটো এৰি থৈ গ'ল। এতিয়া বেগটো তাকে দিবলৈ আহিছোঁ। ৰৈ আছোঁ, এতিয়া আহি পোৱা নাই, কেতিয়াবা আহে। 10-15-20 মিনিটটো হৈ গ'ল মই ৰখি থকা। মোৰ গাড়ীতে মানুহে প্ৰায় মানে এৰি থৈ যায় বস্তু। বহুতবাৰ হৈছে এতিয়ালৈকে। বহুতে মোবাইল এৰি থৈ গৈছে, কিবা এৰি থৈ গৈছে। আকৌ মই একদম ঘৰৰ পৰা বশিষ্ঠৰ পৰা মালিগাঁৱলৈকে মোবাইল দিবলৈ যোৱা ৰেকৰ্ডো আছে। মানে অকল মোবাইলটো দিবলৈ গৈছোঁ। আৰু এইবোৰ বস্তু মানে কি মানুহৰ প্ৰয়োজনীয় বস্তু লাগিয়ে থাকে। মোবাইলটোতো আজিকালি মানুহৰ এটা বডিৰ পাৰ্টৰ নিচিনাই হৈ গৈছে। তো বহুত মোবাইল এৰি থৈ গৈছে। মই বহুত মোবাইল দিবলৈও গৈছোঁ তেনেকৈ। বহুতে মোবাইল চোবাইল পালে এইবোৰ নিদিয়ে, ঘূৰাই নিদিয়ে, কিছুমানেতো থৈ দিয়ে। একচুৱেলি এইটো কৰিব নাপায়, কাৰণ মোবাইলটো মানুহৰ বহুত ইম্পৰ্টেণ্ট। তো সেইকাৰণে দি দিয়াটো ভাল। এবাৰতো এজনী ছোৱালীয়ে পাৰ্চ এৰি থৈ গৈছে। পাৰ্চত বাৰু পইচা নাছিলে, কিন্তু তেখেতৰ কিবা আইডি, পাৰ্চটো মই খুলি চাব লগা হৈছিলে, কিবা আইডি বা ফোন নাম্বাৰ পাওঁ নেকি। পাৰ্চত তেখেতৰ পান কাৰ্ড আছিলে, আধাৰ কাৰ্ড আছিলে, এনেকুৱা কিবা ডকুমেণ্টছ আছিলে। পইচা বাৰু আছিলে, ইমান নাছিলে। ছোৱালীজনীক মই পিছত ফেচবুকত বিচাৰিব লগা হৈছে। মানে আধাৰ কাৰ্ডৰ পৰা নাম চাই, চেহেৰাটোতো মনত আছিলে মোৰ গাড়ীত উঠা। তাৰপিছত আধাৰ কাৰ্ডত নাম চাই পিনি ফেচবুকত বিচাৰি, তাৰপিছত মেছেজ কৰি দুদিন নে এদিনৰ পাছত বেগটো ঘূৰাই দিছোঁ। ছোৱালীজনী বিৰাট ফূৰ্তি হৈ গৈছিলে, কাৰণ আকৌ ডকুমেণ্টছখন হেৰাই, ডকুমেণ্টছ হেৰুৱাৰ পাছত আকৌ উলিয়াবলৈ হ'লে আকৌ ৰখি থাকিব লাগিব। তাতকৈ এইটো দি দিয়াই ভাল। আৰু এটা ইনচিডেণ্ট মই কেতিয়াও নাপাহৰোঁ। দীঘলী পুখুৰীৰ পাৰত, আপোনাৰ দীঘলী পুখুৰীৰ পাৰতে মানে চাৰিওফালে গছ আছে তো, গছৰ ছাঁহত মানে মই জাষ্ট, আৰু তাতে মানে এখন চাহৰ দোকান আছে। মই মানে তাত চাহ খামেই। তো সেই চাহ খাবলৈ ৰখোঁতে গাড়ীখন ৰখাইছোঁ, দৰ্জা খুলিছোঁ, দেখিছোঁ তলত একদম ভৰিৰ ওচৰতে মোবাইল এটা। তাৰপিছত মই প্ৰথম ভাবিলোঁ মোবাইলৰ কভাৰ, পিছত দেখিছোঁ নাই, মোবাইলেই হয় এইটো, আৰু তাকো অনো হৈ আছে। তাৰপিছত কি কৰিলোঁ, ডাইল নাম্বাৰ, লক নাছিলে বাৰু, ডাইল নাম্বাৰতে ফাৰ্ষ্টত যিটো নাম্বাৰ আছিলে সেইটোতে ফোন কৰিলোঁ। ফোন কৰি পিনি ক'লে যাৰ মোবাইল হয় তেখেতৰ ককায়েক হয়। তাৰপিছত মই ক'লোঁ যে এনেকৈ এনেকৈ মোবাইলটো পাইছোঁ। ককায়েকজনে ক'লে মানে মোবাইলটো থৈ দিয়ক, আপুনি ঘৰ আহোঁতে মোক দি দিব। মোৰ ঘৰৰ ফালেই তেখেত থাকে। মানে ফোনটো অফ কৰিব লৈছোঁ, তেনেকুৱাতে এটা নাম্বাৰৰ পৰা ফোন আহিছে। মই ৰিচিভ কৰোঁ নকৰোঁকৈ কৰিলোঁ ৰিচিভ কৰাৰ পিছত ফোনত কথা পাতোঁতে গম পালোঁ যাৰ মোবাইল হয় তেখেতেই ফোন কৰিছে, আৰু তেখেত ৰখি আছে মোতকৈ 100 মিটাৰমান আগত ৰখি আছে তেখেতে। তাৰপিছত ফোনত আহি পিনি দিলোঁ। মানুহজনে মানে ইমানে ফূৰ্তি পাইছে, ইমানে, সেই ফূৰ্তিটো দেখিয়ে মোৰ ভাল লাগি গৈছে। এইটো কি হ'ল, গান চান একো মই ৰেকৰ্ড ক'তো লগোৱা নাই, নিজে নিজে বাজি আছে। না মই মোবাইল কানেক্ট কৰিছোঁ, না পেন ড্ৰাইভ লাগি আছে, একো লগোৱা নাই, নিজে নিজে বাজি আছে। এইটো কি বা হ'ল, এইটো পাগলাই হ'ল নেকি? জমনি হৈছে দেই। না মই ৰেডিঅ' বজাইছোঁ, না কিবা বজাইছোঁ, নিজে নিজে গান বাজি আছে। এইটো ক'ৰবাৰ পৰা কানেক্ট হৈ গ'ল নেকি, ব্লুটুথ। ল'ৰাজন আহিছে বোলে, যাওঁ দি দিওঁ বস্তুটো, কাৰণ এডমিশ্যনৰ কথা আছেতো। তো দি দিলোঁ, ল'ৰাটো খুচ হৈ গ'ল। মানে বস্তুটো পোৱাৰ পিছত যিটো মুখত মানুহৰ হাঁহি আহে ন, সেইটো দেখিয়ে ভাল লাগে। তো দি দিলোঁ। এতিয়া আছোঁ এতিয়া এয়াৰপৰ্টত। কি ধুনীয়া বৰষুণে দি দিছে। এইটোতো বেলেগেই বতৰ হৈ গ'ল, ৰ'দো দিছে, বৰষুণো দিছে। কি বতৰ এইটো? ঘূৰি ঘূৰি গধূলি হৈ গ'ল, আকাশখন কি ধুনীয়া লাগিছে এতিয়া।
বাজিল এতিয়া 8টা। বৰ্তমান মই ৰান্ধনীঘৰ প্ৰিন্সিপাল মানে ভাত বনাই আছোঁ। আজি বনি আছে চিকেন উইথ আলু আৰু এইটো অমিতাৰ লগত চিকেন বনাই আছোঁ। इधर तो देखो गाइस, इधर तो देखो। মোৰ মাংস চাংস ৰেডি, ভাত খাব লাগে এতিয়া। ঠিক আছে, আপোনালোকে খাই থাকক, মই চাই থাকোঁ। চৰি, মই খাওঁ, আপোনালোকে চাই থাকক।